Hey guys, welcome back to my YouTube channel. মই কৃষ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই টেষ্টি ৰেচিপিটো। থাম্বনেইল দেখি গম পাইছেই চাগে, এইটো হৈছে টমেটো এগ ভুজি ৰেচিপি। বিৰাটে টেষ্টি হয়, খুব ইজিও হয় বনাবৰ কাৰণে। বেচেলাৰ্ছবিলাকে আৰু যোনে যোনে নতুনকৈ কুকিং ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে বহুত ইজি ৰেচিপি হয়, সহজে বনাব পাৰিব। তাৰ কাৰণে মই 3টা ডিম ল'লোঁ, 2টা বিলাহী কাটি ল'লোঁ, এটা পিঁয়াজ আৰু 2টা জলকীয়া এনেকৈ চপ কৰি ল'লোঁ। আপোনালোকে যেনেকৈ চপ কৰিব পাৰে তেনেকৈ চপ কৰিব পাৰে। ইয়াতে মিহিকৈ কৰিব লাগে, ডাঙৰকৈ কৰিব লাগে তেনেকুৱা কোনো একো ৰুলছ নাই। যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে। তাৰপিছত পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি বিলাহীখিনি এড কৰি দিলোঁ। বিলাহীখিনি মই অলপমান এনেকৈ ভাঙি দিছোঁ, কাৰণ বাকলিটো থকাৰ বাবে গোটেইখিনি কাট খাই যোৱা নাছিলে। সৰু সৰু ডাইচ হিচাপে কাটিছোঁ, ডাঙৰকৈ কাটিলেও হয় যিহেতু এইটো গলিয়ে যাব। সেইকাৰণে বিলাহী যেতিয়াই আপোনালোকে তেলত দিব তেতিয়াই কিন্তু নিমখ দিবলৈ নাপাহৰিব, কাৰণ নিমখৰ অবিহনে বিলাহী নগলে। সেইকাৰণেহে দেখিছেনে, নিমখ দিয়াৰ লগে লগে অকণমান সময়তে বিলাহীখিনি মেচি হৈ গ'ল। এতিয়া মই এইটো ফাষ্ট ফৰৱাৰ্ডত অকণমান দিছোঁ, সেইকাৰণে জল্দি হৈছে, নহ'লে 5-7 মিনিটমান লাগে। এতিয়া এই মই ডিমকেইটা মই সেইখিনি পানীও দি দিলোঁ আৰু ডিম এটা এনেকৈ ভাঙি দেখিছেনে কেনেকৈ ভাঙি দিলোঁ। তেনেকৈ ভাঙি পেলাই 3টা ডিম মই এড কৰি দিলোঁ। আৰু পানী এইকাৰণে দিছোঁ যাতে তলত ধৰি নাযায়। আৰু অকণমান ডিমৰ যিটো ডিম পৰিছিলে, কণী পৰিছিলে, সেইখিনি মই অকণমান স্প্ৰেড কৰি দিলোঁ। আৰু এতিয়া মই চাম যাতে তলত ধৰি নাযায়। দেখিছেনে, মই এতিয়া লৰাই নিদিয়া হ'লে তলত ধৰি গ'ল হয়। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিলাই দিলোঁ। মিলাই দি মই পানীখিনি শুকোৱালৈকে মই ভাজিম, তেল বিৰিঙালৈকে। সিমানখিনি সময়তে ভাজিব লাগে। এতিয়া আপোনালোকে সেইখিনি ডাঙৰ ডিমৰ যিখিনি কুহুম আছিলে, ডিম আছিলে, সেইখিনি ডাঙৰকৈও ৰাখিব পাৰে, নহ'লে এনেকৈ ভাজিও ৰাখিব পাৰে। শেষত ধনিয়া পাত দি পেলাই মই অকণমান লৰাই ঢাকন মাৰি থৈ দিম। তাৰপাছত মই এখন প্লেটত প্লেটিং কৰিম। এয়া চাওক, ৰুটিৰ লগত খাবলৈ যে খুবেই বেছি টেষ্টি হয়। গৰম গৰম ৰুটি বা লুচিৰ লগত, গৰম গৰম ভাতৰ লগতো বহুত ভাল লাগে। আপোনালোকে এই ঠাণ্ডাত এনজয় কৰি চাবচোন। খুব সহজতে বনাব পৰা এই এগ ভুজিৰ ৰেচিপিটো। আৰু চাই লৈ মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। থেংকছ ফৰ ৱাচিং। মোৰ ভিডিঅ'সমূহ এনেকৈ আগলৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।